Hello friends, মোৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে ওয়েলকাম। মই বৰ্তমান আছো আহোম গাঁৱৰ মাজমজিয়াত। এখন আছে মোৰ পঢ়া বিদ্যালয়, আহোম গাঁও প্ৰাথমিক বিদ্যালয়। মই আজি আপোনালোকক গোলাঘাট জিলাৰ হৰপথাৰ অন্তৰ্গত 1 নং ৰজাপুখুৰী আহোম গাঁৱৰ অতি পুৰণি আহোম গাঁৱৰ নামঘৰ ভাগ দেখুৱাবলৈ গৈ আছো। আহোম গাঁৱৰ তিনিআলিৰ পৰা প্ৰায় 1 কিলোমিটাৰ ভিতৰত আহোম গাঁৱৰ মাজমজিয়াত এই নামঘৰ ভাগ অৱস্থিত। এয়া চাওক, খুব এক সুন্দৰ পৰিৱেশত আহোম গাঁৱৰ এই নামঘৰ ভাগ অৱস্থিত। যিহেতু নামঘৰত বৰ্মা, বিষ্ণু, মহেশ্বৰ, লক্ষী, সৰস্বতী মূৰ্তি কেইভাগ আছে, সেয়েহেতু বৰ্তমান আহোম গাঁৱৰ নামঘৰক হৰিহৰ মন্দিৰ বুলিও জনা যায়। আহোম গাঁৱৰ নামঘৰত খুব উলহ মালৰে ডাঙৰকৈ অনুষ্ঠিত কৰা অনুষ্ঠানটো হৈছে মহাশিৱৰাত্ৰি। আহকচোন গাঁৱৰ এজন বয়োজ্যেষ্ঠ ব্যক্তিৰ পৰা শুনো কিদৰে আয়োজন কৰা হয় এই মহাশিৱৰাত্ৰি। পুৱাতে সেয়া ৰাইজে চাকি বন্তি জ্বলাই শৰাই সঁফুৰা আগবঢ়ায় আৰু দিনৰ নামঘৰ অন্তৰত সন্ধিয়াবেলা আমি প্ৰতি বছৰে এখনি ভাওনা প্ৰদৰ্শন কৰা হয়। সেয়েহে আজি 38 চনৰ পৰাই আমি এই নামঘৰত শিৱৰাত্ৰিৰ দিনটোত সন্ধিয়াবেলা আমি ভাওনা প্ৰদৰ্শন প্ৰতি বছৰে পালন কৰি অহা হয়। আহোম গাঁৱৰ যি ঠাইত বৰ্তমান নামঘৰটো আছে, প্ৰথমতে সেই ঠাইত এই নামঘৰটো নাছিল। আহোম গাঁৱৰ প্ৰথম নামঘৰটো আছিল শ্ৰীকালী নামৰ এটা পুখুৰীৰ পাৰত। বৰ্তমান নামঘৰটোৰ পৰা প্ৰায় 200 মিটাৰমান দূৰত হ'ব। ইয়াৰ পিছত ৰাইজে সিদ্ধান্ত কৰি উক্ত নামঘৰটো পথাৰৰ মাজত থকা এটি সাফলত প্ৰতিষ্ঠা কৰাৰ চিন্তা চৰ্চা কৰিছিল আৰু উক্ত সাফলটো মাটি চহাওঁতেই গৰুৱে মাটি খান্দোতেই প্ৰথমে বৰ্মা, বিষ্ণু, মহেশ্বৰ আৰু লক্ষী, সৰস্বতী আৰু এভাগ সৰু শিৱলিংগ পোৱা গৈছিল আৰু উক্ত ঠাইতেই এটি নামঘৰ প্ৰতিষ্ঠা কৰি উক্ত মূৰ্তিকেইভাগ আৰু শিৱলিংগক উক্ত নামঘৰৰ মণিকূটত প্ৰতিষ্ঠা কৰি ৰাইজে সেৱা সৎকাৰ কৰি আহিছিল। 1948 চনত আহোম গাঁৱৰ নামঘৰটো পূৰ্ণাংগ ৰূপত প্ৰতিষ্ঠা হোৱাৰ বাবে আহোম গাঁৱৰ ৰাইজে 1948 চনটোকে নামঘৰৰ প্ৰতিষ্ঠাৰ চন হিচাপে মানি লয়। এই যি সৰু শিৱলিংগ ভাগ দেখিছে, এয়া সেই উক্ত নামঘৰৰ ভেটিতে উদ্ধাৰ হৈছিল আৰু এই ডাঙৰ শিৱলিংগ ভাগ উক্ত নামঘৰৰ পৰা প্ৰায় 100 মিটাৰ দূৰত্বৰ এটি সাফলত উদ্ধাৰ কৰা হৈছিল। বৰ্তমান আহোম গাঁৱৰ নামঘৰৰ চৌহদতে এভাগ মন্দিৰ বনাই 2 ভাগ শিৱলিংগক তাতে প্ৰতিষ্ঠা কৰা হৈছে। এখনে নামঘৰৰ গেট। এই গেটখন খুলি আপোনালোকক মই এতিয়া ভিতৰখন দেখুৱাবলৈ চেষ্টা কৰিম। এয়া চাওক নামঘৰৰ বাটচৰাটো। খোলৰ আকৃতিত 2টা খুঁটা বনাই থোৱা হৈছে। মুঠ 4টি খুঁটা আছে। গোটেইকেইটা খোলৰ আকৃতিত বনাই থোৱা আছে। এয়া মই ভিতৰলৈ সোমাই গৈছোঁ। এখন নামঘৰৰ মুখ্য দুৱাৰ। মই বৰ্তমান দুৱাৰখন নুখুলোঁ। নামঘৰীয়া বৰ্তা আহি আছে, তেখেতে দুৱাৰখন খোলক। এয়া নামঘৰীয়া বৰ্তা আহিলে, দুৱাৰখন খুলিলে। প্ৰতি গধূলি নামঘৰীয়া বৰ্তাই এই নামঘৰত চাকি ধূপ জ্বলোৱাৰ উপৰিও শংখ ঘণ্টা বজোৱাৰ উপৰিও দবা কোবায়। সেৱা এটা কৰি নামঘৰৰ ভিতৰত প্ৰৱেশ কৰিলোঁ। নামঘৰৰ ভিতৰত মণিকূটত কিধৰণেনো মূৰ্তি কেইভাগ স্থাপন কৰা হৈছে তাকে আজি আপোনালোকক দেখুৱাম। এয়া নামঘৰীয়া বৰ্তাই মণিকূটৰ গ্ৰিলখন খুলিছে। এয়া চাওক, স্থাপিত 1938 চন, স্থানান্তৰ 2004 চন। এয়া চাওক, নামঘৰৰ বেৰত খুব ধুনীয়াকৈ কেইষাৰিমান বাক্য লিখি থোৱা আছে। যিকেইটা বাক্য আমি মানি চলিলে আমাৰ মনৰ চঞ্চলতা নিশ্চয় দূৰ হ'ব, মনত নিশ্চয় শান্তিৰ ভাৱ ঘূৰি আহিব। নামঘৰৰ এই কাষতে এইটো ৰুম হৈছে ৰান্ধনি ঘৰ। ইয়াতে ভাওনাৰ ৰং পেন ইত্যাদি কৰা হয় আৰু বৰ্তমান মণিকূটৰ ভিতৰত চাওকচোন। হয় হয় বিষ্ণু হয়, শিৱ হয়, লক্ষী হয়, যিহেতু আহোম গাঁৱৰ নামঘৰৰ মণিকূটত বৰ্মা, বিষ্ণু, মহেশ্বৰ, লক্ষী, সৰস্বতীৰ মূৰ্তি কেইভাগ প্ৰতিষ্ঠা কৰা হৈছে,
সেই গতিকে আহোম গাঁৱৰ নামঘৰত হিংসাসন বা আসন প্ৰতিষ্ঠা কৰা হোৱা নাই। অৱশ্যে মহাশিৱৰাত্ৰিৰ দিনাখন নিমন্ত্ৰিত ভকতসকলে অস্থায়ীভাৱে আসন প্ৰতিষ্ঠা কৰিহে নাম প্ৰসংগ অনুষ্ঠান সমাপন কৰে। আহোম গাঁৱৰ নামঘৰত গুৰুজনাৰ তিথি, জন্মোৎসৱ, বিহুৰ শৰাই, আইসকলৰ নাম, জন্মাষ্টমী আদি অনুষ্ঠানবিলাক অনুষ্ঠিত কৰা হয়। আহকচোন আমি নামঘৰীয়া বৰ্তৰ পৰা কিছু কথা জানো। মই নামঘৰ নামঘৰীয়া। মোৰ আজি এই নামঘৰৰ কাম চলাই থকা আজি 35 বছৰ বেছি হ'ল, চলাই আছে এতিয়ালৈকে। 1938 চনত বা তাতে নামঘৰটো স্থাপন কৰা হৈছিলে। এতিয়া এই 2000 তাত জেগাডোখৰ ঠেক হোৱাৰ কাৰণে সেইকাৰণে আমি এতিয়া ইয়ালৈ স্থানান্তৰ কৰা হ'ল নামঘৰটো। ইয়াত 2004 চনত আনি ইয়াত স্থাপন কৰা হৈছিল। ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ আৰু এই লক্ষী, সৰস্বতী তেখেতলোক আছে। থকাত এখন পতা নাই। ইয়াত তাৰমানে শিৱৰাত্ৰিৰ দিনাখন ৰাতিপুৱাৰ পৰা এই দিনটো বহুত মানুহ আহি পায়হি আৰু ইয়াত বহুত মানুহ আহি ইয়াত সেৱা লয়হি। প্ৰতিষ্ঠা কৰাৰ পৰা ভাওনা একেৰাহে চলি আছে আৰু কোনো এবছৰো ভাওনা নকৰাকৈ থাকিব নোৱাৰে। কোন বছৰ এবছৰ মাজতে ভাওনা পাতিব নোৱাৰিলে ৰাইজে, নপতাৰ কাৰণে গাঁওখনৰ গোটেই বেমাৰ আজাৰ ধুমধাম হ'বলৈ ধৰিলে। হোৱাত আকৌ ৰাইজে এই নামঘৰত আহি চাকি বন্তি জ্বলাই এই ভাওনালৈ এটা টুকুৰা কৰি তাৰপৰা আকৌ কৰিম বুলি অহা বছৰৰ পৰা আকৌ কৰিম বুলি ৰাইজে তেনেকৈ আহি গোট খাই চবে সৌজনী দি টোপোলা আদি কৰিলেই। কৰাত তাৰপিছতহে ৰাইজৰ অলপ শান্তি হৈছে। এয়াই হৈছে আমাৰ নামঘৰৰ মূল খুঁটা। উল্লেখযোগ্য যে আমাৰ এই নামঘৰৰ মূৰ্তি কেইভাগ চাবলৈ আৰ্ক'লজি ডিপাৰ্টমেণ্টৰ বিষয়ববীয়া কেইবাবাৰো আহিছিল। আৰু বৰ্তমান আমি আমাৰ নামঘৰটো এই স্থানলৈ অনাৰ আগতে যি ঠাইত আছিল সেই ঠাইলৈ লৈ যাব বিচাৰিছোঁ আৰু সেই ঠাইডোখৰ দেখুৱাব বিচাৰিছোঁ। আমি এই ৰাস্তাটোৱেদি নামঘৰীয়া বৰ্তাক লগত লৈ লৈছোঁ, লৈ আমি সেই ঠাইলৈ গৈ আছোঁ। আটাইতকৈ ডাঙৰ কথা যে আমাৰ নামঘৰত যি কেইভাগ মূৰ্তি আছে গোটেই কেইভাগ মূৰ্তি শিলৰ। তাৰোপৰি যি শিৱলিংগ ডাঙৰ ভাগ আৰু সৰু ভাগ আছে সেই দুই ভাগ শিলৰ। অৱশ্যে ডাঙৰ ভাগৰ কিছু ক্ষয় ক্ষতি হোৱাত ৰাইজে পুনৰ নিৰ্মাণ কৰি তোলে। আমি বৰ্তমান পথাৰৰ মাজেৰে পুৰণি ঠাইডোখৰলৈ গৈ আছোঁ, যি ঠাইত 1968 চনত নামঘৰটো পূৰ্ণাংগভাৱে প্ৰতিষ্ঠা কৰা হৈছিল। অতি আচৰিত কথা যে যি ঠাইত নামঘৰটো প্ৰতিষ্ঠা কৰা হৈছিল সেই ঠাইতে আজিৰ পৰা কেইবছৰমানৰ আগতে মাটিৰ তলত তেল আছেনে নাই পৰীক্ষা কৰিবৰ কাৰণে অইল কোম্পানীয়ে যি বম ফুটুৱাইছিল সেই বমো ফুটা নাছিল। অৱশ্যে পিছত উক্ত ঠাইত চাকি বন্তি জ্বলাই সেৱা সৎকাৰ কৰাৰ পিছতহে এই ঠাইৰ কাষেৰে ফুটোৱা বমবিলাক ফুটিছিল বুলি ৰাইজে কয়। এই ভেটিতে 1938 চনত নামঘৰ প্ৰতিষ্ঠা কৰা হৈছিল আৰু 2004 চনত এই ঠাইৰ পৰা বৰ্তমানৰ ঠাইলৈ নামঘৰ স্থানান্তৰ কৰি লৈ যোৱা হৈছিল। উল্লেখযোগ্য যে বৰ্তমান নামঘৰৰ মণিকূটত সংস্থাপিত হৈ থকা ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ, লক্ষী, সৰস্বতী আৰু কাষৰ মন্দিৰত সংস্থাপিত হৈ থকা সৰু শিৱলিংগ ভাগ উদ্ধাৰ কৰা হৈছিল। এয়া চাওক নামঘৰৰ এটি খুঁটা ইয়াৰ পৰা নিব নোৱাৰাৰ কাৰণে এই ঠাইতে পৰি থাকিল। উল্লেখযোগ্য যে এই নামঘৰৰ ভেটিৰ অদৃশ্য শক্তি এতিয়াও বিৰাজমান। মানুহে কোৱাকৈ পৰে যে কোনোবাই যদি মনত বেয়া ভাৱ লৈ এই ঠাইলৈ আহে কোনো অদৃশ্য শক্তিয়ে সেই মানুহজনক ঠেলা মাৰি দিয়াৰ উদাহৰণ আছে। এইবাৰ যে ঔটেঙা গছ এই পৰিৱেশটো যথেষ্ট গহীন অনুভৱ কৰা হয় ইয়াত। বৰ্তমান আহোম গাঁৱৰ নামঘৰত সংস্থাপিত হৈ থকা মূৰ্তি কেইভাগ এই ঠাইত কিদৰে মাটিত পোত খাই আছিল বা কোনে সৃষ্টি কৰিছিল সেই বিষয়ে কোনো
তথ্য নাই। মই আপোনালোকক নামঘৰটোৰ যি ভেটি আছে সেই ভেটিটো সম্পূৰ্ণকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক 2004 চনৰ পৰা বৰ্তমান এই অৱস্থা হ'ল। 2004 চনলৈকে এই ঠাইতে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ অনুষ্ঠানবিলাক উদযাপন কৰা হৈছিলে, ৰাতি ভাওনা কৰা হৈছিলে। কিন্তু এতিয়া এই ঠাইডোখৰ নিজান আৰু অতি গহীন। নামঘৰৰ এই ভেটিত খনন কাৰ্য চলিলে এতিয়াও বহু আপুৰুগীয়া সম্পদ তথা মূৰ্তি পোৱাৰ সম্ভাৱনা আছে বুলি আহোম গাঁৱৰ ৰাইজে বিশ্বাস কৰে। এই যি ৰঙা চাৰ্কুল দিয়া ঠাইখন দেখিছে, সেই ঠাইতে এজোপা ডাঙৰ তেতেলী গছ আৰু এটা সাফুলো আছিল। আৰু সেই সাফুলোতে গাঁৱৰ কিছু লোকে মাটি খান্দোতে ডাঙৰ ডাঙৰ ইটা পাইছিল। আৰু সেই ইটা খনন কাৰ্য কৰোঁতেই নামঘৰত থকা ডাঙৰ শিৱলিংগ ভাগ উদ্ধাৰ কৰিছিল। আহকচোন আমি নামঘৰৰ বিষয়ে আৰু কিছু কথা গাঁৱৰ এজন বয়সস্থ ব্যক্তিৰ পৰা জানো। আমাৰ আহোম গাঁৱৰ নামঘৰটো প্ৰথম শ্ৰীকালী পুখুৰীৰ পাৰতে আছিলে। কিন্তু ৰাইজে এটা সিদ্ধান্ত কৰিলে যে এইখিনিৰ পৰা আমি বেলেগ এঠাইলৈ নামঘৰটো অলপ আঁতৰলৈ লৈ যাওঁ বুলি ৰাইজে সিদ্ধান্ত কৰিলে। প্ৰায় আগে থকা জেগাৰ পৰা প্ৰায় 200 মিটাৰ দূৰত মানে এডোখৰ নিজান ঠাইত মানে এটা টিলা আছিলে, বৰ ডাঙৰ টিলা আছে। সেই টিলাটোতে সকলো ৰাইজে সিদ্ধান্ত কৰি সেই টিলাটো ৰাইজে মানে চহাবলৈ ল'লে। চহাওঁতে প্ৰথম তাতে ব্ৰহ্মাৰ মূৰ্তিটো ওলালে। ব্ৰহ্মা মূৰ্তি ওলোৱাৰ পাছত দেখা গ'ল যে ৰাইজে সকলোৱে চিন্তা চৰ্চা কৰি আকৌ মানে খান্দি কৰি চালে তাত আৰু বাকী ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ আৰু লক্ষী, সৰস্বতী আৰু এভাগ সৰু শিৱলিংগ, তেওঁবিলাককেই এটি মণিকূট নিৰ্মাণ কৰি তাতে মানে স্থাপন কৰি সৎকাৰ কৰি থকা হয়।